ফোন আহিছে। বহুত ঘূৰিলোঁ বহুত মাত্ৰা কৰিলোঁ। হাই হেল্ল' গাইজ, নমস্কাৰ। কি খবৰ আপোনালোক সকলোৰে? ভাল চাগে? মোৰ খবৰ ভাল। আৰু আজি বহুত দিনৰ পাছত ভিডিঅ' বনাইছোঁ। কেনেকুৱা হয় কেনেকুৱা নহয় একো নাজানো। আৰু আজি মোৰ ঘৰলৈ লগৰ এটা আহিছে, তাকো দেখাই দিছোঁ। এইফালে কিবা এটা কৈ দিয়া দোষ। তো ভিডিঅ'টো চাই থাকক, ভাল লাগিব। ক'ত গৈ আছোঁ, কি ক'লৈ গৈ আছোঁ, সকলো গম পাব। আৰু এই ৰ'দত বহি এটা বেলেগে মানে লোক আহিব। বহা বহা। এই কেলা, তোমাৰ চুলিখিনি কি ৰঙা কৰি দিলা যে? চুলিখিনি ৰঙা কৰি দিলা যে? চুলিটো ৰঙা হৈ গ'ল। মাজত ৰঙা। গজব মানে। তো গাইজ, বেছি পেটাৰ পাটাৰ নকৰি মেলি চিধা লগৰটো ঘৰত গৈ আপোনালোকক লগ পাই আছোঁ। মানে লগৰটো ঘৰলৈ যাওঁ। লগৰটো ঘৰতে আপোনালোকক দেখাই আছোঁ। তো লগৰটো ঘৰলৈ গৈ লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ দেই। লগৰটো ঘৰত আহি বহি আছোঁ বৰ্তমান ফেনৰ তলত। এই কিবা এটা কোৱা। এই দোষ, বেয়া গৰম লাগিছে নেকি? সঁচা কথা গাইজ, বহুত বেয়া গৰম লাগিছে, ক'ব নোৱাৰি। গাইজ, লগৰটোক লৈ সেইফালে লগৰটো আৰু আমিও এতিয়া বৰ্তমান চিধা ওলাই গৈ থাকোঁ মানে, নে কি কয়? সদায় ক'ৰবাত ওলাই যোৱাৰ আগত হ'লে তেলটো ভৰাই ল'লে ভাল মানে, সেইকাৰণে ভাবিছোঁ তেলটো ভৰাই লওঁ, নে কি কয়? তেলটো সেইকাৰণে ভৰাই ল'বলৈ আহিছোঁ, আৰু তেল ভৰাই মেলি চিধা ওলাই গৈ থাকোঁ আৰু এতিয়া লগৰকেইটা। A few moments later. গাইজ, পাই গ'লোঁ বৰ্তমান, আৰু এইফালে আছে লগৰকেইটা। জেগাডোখৰ হৈছে ডেভেলপমেণ্টৰ ফালে আছোঁ, আৰু এইকেইটা লগৰকেইটা আৰু বাকী কেইটামান আহি আছে। তো সেইকেইটা লগ পাই মেলি চিধা স্কুটি ওলাই মেলি আমি গৈছোঁ ফুৰি আহোঁগৈ বুলি। ফুৰি অহাও হৈ যাব, এফালে ঘূৰি ফুৰাও, আৰু কি ক'ম আৰু ঘূৰি ফুৰিছোঁ এনেকৈ 3টা স্কুটিত বহি। এফালে 2টামান বাইকত গৈছে, আৰু আমিও এনেকৈ গৈ আছোঁ। আৰু এইকেইটা লগৰ এতিয়া এনেকৈ গৈ আছোঁ। আমি পাই গ'লোঁ বৰ্তমান ঘৰত। এইফালে লগৰটো কেনেকুৱা লাগিলে আজি? কিমান বঢ়িয়া, বহুত বঢ়িয়া। বাকী আৰু কেতিয়া লগ পাম? দে আৰু এইফালে মায়ে কি উলিয়াই আছে, মা ভাত খোৱা নাই মানে। তো মায়ে ভাত উলিয়াই আছে এতিয়া দুটালৈ। মা তো ভাতেদি ভাতটো খাই লওঁ, তাৰপিছত আৰু বাকীখিনি দেখাই আছোঁ। মাংস, ভাত, দাইল। তুমি খোৱা আৰু দেই। মই খাই লৈছোঁ, নালাগে মই তাত খোৱা হৈ গ'ল। আৰু এইফালে যাওঁ, যোৱা আকৌ লগ পাম। ফোন আহিছে, তো ইয়াকো বাই বাই টাটা কৈ আমি ঘৰলৈ যাওঁ, হয় নাই? চবগুটি খাই আছোঁ দেই, বেয়া বস্তু খাই আছোঁ বুলি নাভাবিব। আৰু গাইজ, ভিডিঅ'টো বহুত দীঘল কৰিম বুলি ভাবিছিলোঁ, কিন্তু দীঘল নহ'ল, আন্ধাৰ হৈ গ'ল। তো ভিডিঅ'টো সেইকাৰণে বেছি দীঘল নকৰি আজি ভিডিঅ'টো ইয়াতে খতম কৰিছোঁ। যদি আজি ভিডিঅ'টো অলপ হ'লেও ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব এটা কৰি দিব, আৰু কিনাৰত থকা বেল আইকন দবাই দিব, আৰু ধুনীয়া চাই কমেণ্ট এটা কৰি দিব, যোনটো কমেণ্ট চাই মই পাছলৈ আৰু ভিডিঅ' বনাব পাৰোঁ। তেন্তে আজিলৈ বাই, আৰু নেক্সট এটা ভিডিঅ'ত লগ পাম, আৰু মোৰ ভিডিঅ'বিলাক চাই থাকিব দেই।